নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মই মোৰ চেনেল চিলড্ৰেনছ লাৰ্নিং জনলৈ পুনৰবাৰ স্বাগতম জনাইছো তোমালোকে যদি এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে কাষতে থকা বেল আইকনটো টিপি অল নটিফিকেশন অন কৰি দিবা ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকৰ গণিত বিষয়ৰ সংখ্যা আৰু প্ৰক্ৰিয়া এই পাঠটোৰ লগত জড়িত বিভিন্ন ধৰণৰ সমস্যাসমূহ সমাধান কৰি দেখুৱাম তোমালোকক মই আগৰ দুটা ভিডিঅ'ত এই পাঠটোৰ লগত জড়িত আন কিছুমান সমস্যা সমাধান কৰি দেখুৱাইছিলো যদি তোমালোকে এই ভিডিঅ' কেইটা চোৱা নাই তেনেহলে এই ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্সত এই ভিডিঅ' কেইটাৰ লিংক দিয়া হৈছে তাৰ পৰা তোমালোকে এই ভিডিঅ' কেইটা চাব পাৰিবা গতিকে আমি পলম নকৰি আজি এই বিষয়টোৰ লগত জড়িত বিভিন্ন সমস্যাসমূহ সমাধান কৰিবলৈ আগবাঢ়ো আহা ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে আমি তোমালোকৰ পাঠ্যপুথিৰ 13 নম্বৰ পৃষ্ঠাত থকা বিয়োগ কৰো আহা এই সমস্যাটো সমাধান কৰি দেখুৱাম এতিয়া ইয়াত কেইটামান প্ৰশ্ন দিছে আৰু সেই প্ৰশ্নকেইটা আমি সমাধান কৰিব লাগে আৰু ইয়াত দিছে আমাক 728 বিয়োগ 389 অৰ্থাৎ আমি কি কৰিব লাগিব 728 ৰ পৰা 389 টো বিয়োগ কৰিব লাগে এটা বিয়োগ কৰোতে সদায় আমি কোন ফালৰ পৰা আৰম্ভ কৰো জানানে সদায় সোঁ ফালৰ পৰা বাওঁ ফাললৈ আহো বুজিছানে এতিয়া আমি এই বিয়োগ কৰোতে আমি প্ৰথম হাইটোত লক্ষ্য কৰিম এককৰ স্থানৰ অংকটো এটা এককৰ স্থানৰ অংকটো এই ক্ষেত্ৰত কি হৈছে 8 নহয়নে বাৰু আৰু তলৰ হাইত এককৰ স্থানৰ অংকটো হৈছে 9 এতিয়া আমি জানো যে 8 টো 9 কৈ সৰু গতিকে 8 ৰ পৰা 9 বিয়োগ কৰাটো সম্ভৱ নহয় গতিকে আমি কি কৰিম এতিয়া চাবা এই বিয়োগ কৰিবৰ কাৰণে আমি এই ঘৰটোৰ পৰা এই 2 টোৰ পৰা 8 লৈ আমি কি কৰিম এক ধাৰ কৰিম আৰু এক ধাৰ কৰিলে এই সংখ্যাটো হ'বগৈ 18 বুজিব পাৰিছানে সো 2 ৰ পৰা আমি এক ধাৰ কৰি 8 লৈ নিলো 8 লৈ এক ধাৰ পৰা কি হ'লগৈ কি 18 হ'লগৈ এতিয়া 18 ৰ পৰা আমি 9 বিয়োগ কৰিব পৰা যাব আৰু 18 ৰ পৰা 9 বিয়োগ কৰিলে কি হ'ব আমাৰ 9 পাম গতিকে 18 ৰ 9 গল থাকিল 9 আমি ইয়াত কি কৰিম পাতি বুজিব পাৰিছা এতিয়া তোমালোকে চোৱা এই 2 টোত কিমান থাকিল গৈ যেহেতু আমি ইয়ালৈ এক ধাৰ কৰিছিলো গতিকে 2 ত মাত্ৰ এক বাকি ৰল বুজিছানে বাৰু এতিয়া এক বাকি ৰোৱাত আমি কি কৰিব লাগিব পুনৰ 7 ৰ পৰা এই 2 লৈ এক ধাৰ কৰিব তেতিয়া হলে এই সংখ্যাটো হ'ব ইয়াত 11 বুজিছানে অংকটো হ'বগৈ 11 এতিয়া 11 ৰ পৰা আমি 8 বিয়োগ কৰিব পাৰিম তো 11 ৰ পৰা 8 বিয়োগ কৰিলে কি হ'ব 3 পাম গতিকে 11 ৰ 8 গৈ থাকিল 3 আমি ইয়াত পাতিম বুজিব পাৰিছা নিশ্চয় তাৰ পিছত এতিয়া এই হাতত থাকিল কিমান 6 যেহেতু আমি এক ধাৰ কৰিছিলো এতিয়া এক ধাৰ কৰাৰ পিছত ই 6 থাকিল গৈ 6 ৰ পৰা 3 টো বিয়োগ কৰা সম্ভৱ গতিকে 6 3 গল থাকিল কিমান 6 3 গল থাকিল 3 গতিকে আমাৰ ইয়াত আমি কি পাতিম 3 এতিয়া আমাৰ উত্তৰটো হ'ল গৈ কিমান গতিকে আমাৰ উত্তৰটো হ'ল গৈ 339 অৰ্থাৎ 339 এতিয়া আমি এই সমস্যাটো সমাধান কৰিম তাৰ পিছত তোমালোকে ভালদৰে বুজিব পাৰিবা এতিয়া চোৱা এই প্ৰশ্নটোত প্ৰথম এককৰ স্থানৰ অংকটো হৈছে 2 আৰু এই ক্ষেত্ৰত এককৰ স্থানৰ অংকটো হৈছে 7 গতিকে 2 ৰ পৰা 7 বিয়োগ কৰাটো সম্ভৱ নহয় যেহেতু 2 টো 7 তকৈ সৰু গতিকে আমি কি কৰিম এই 8 ৰ পৰা 2 লৈ এক ধাৰ কৰিম আৰু ইয়াত হ'বগৈ 12 বুজিছানে এতিয়া 12 ৰ 7 গল কিমান 12 ৰ 7 গল থাকিল 5 তো 12 ৰ পৰা 7 বিয়োগ কৰিলে আমি কিমান পাম 5 পাম তো ইয়াত থাকিল গৈ 7 থাকিল এটা 7 ৰ পৰা 6 বিয়োগ কৰাটো সম্ভৱ কাৰণ 7 টো 6 কৈ ডাঙৰ সো 7 ৰ পৰা 6 বিয়োগ কৰিলে 7 ৰ 6 গৈ থাকিল 1 পাম গতিকে আমাৰ ইয়াত কোনে কোনে বহিব 1 বুজিব পাৰিছা এতিয়া 7 ৰ পৰা 5 আমি বিয়োগ কৰিব লাগে 7 ৰ পৰা 5 বিয়োগ কৰিলে কিমান থাকিব 2 থাকিব যেহেতু 7 ৰ 5 গল থাকিল 2 এতিয়া পুনৰ আমাৰ এই 6 ৰ পৰা 3 বিয়োগ কৰিব লাগে আমি 6 ৰ পৰা 3 বিয়োগ কৰিব পাৰিম যেহেতু 6 টো 3 কৈ ডাঙৰ গতিকে 6 3 গল থাকিল 3 তো আমাৰ আনসাৰটো হ'ল গৈ 3215 অৰ্থাৎ 3215 এতিয়া আমি এই সমস্যাটো সমাধান কৰি দিম তেতিয়া তোমালোকে একেবাৰে স্পষ্টকে বিয়োগ কৰাটো বুজিব পাৰিবা এতিয়া চোৱা এই শাৰীত এককৰ স্থানৰ অংকটো হৈছে 1 আৰু এই শাৰীত এককৰ স্থানৰ অংকটো হৈছে 2 এতিয়া 1 টো 2 কৈ সৰু গতিকে আমি 1 ৰ পৰা 2 বিয়োগ কৰিব নোৱাৰো কি কৰিম তেনেহলে আমি এই 2 ৰ পৰা 1 ধাৰ কৰিম 1 ধাৰ কৰিলে কি হ'ল 11 হ'ল বুজিব পাৰিছা তো 2 ৰ পৰা 1 ধাৰ কৰিলো 11 হ'ল গৈ তো 11 ৰ পৰা 2 বিয়োগ কৰিব পাৰিম আমি এটা 11 ৰ পৰা 2 বিয়োগ কৰিলে কিবা 11 ৰ 2 গল থাকিল 9 গতিকে আমি 9 পাতিম ইয়াৰ কৰিলে নেক্সট আমাৰ ইয়াত 2 টোত থাকিল মাত্ৰ 1 যেহেতু আমি 1 এটা ধাৰ কৰিছিলো তো 1 থাকিল 1 ৰ পৰা আকৌ 9 বিয়োগ কৰাটো সম্ভৱ নহয় পুনৰ সম্ভৱ নহয় কাৰণ 1 টো 9 কৈ সৰু গতিকে 1 ৰ পৰা 9 যদি আমি বিয়োগ কৰো তেতিয়া কেনেকৈ বিয়োগ কৰিম আমি এতিয়া 9 ৰ পৰা কি কৰিম এই
2 মানে 1 লৈ 1 ধাৰ কৰি সো 1 ধাৰ কৰিলে ই হ'ব গৈ 11 সো 11 পৰা 9 বিয়োগ কৰিলে 11 9 গল থাকিল 2 তাৰ পিছত এই 9 টোৰ পৰা যেহেতুকে 1 ধাৰ কৰিলো তেতিয়া ইয়াত কি ৰ'ব মাত্ৰ 8 ৰ'ব এতিয়া চোৱা এইটো 8 এইটো 8 গতিকে 8 ৰ পৰা 8 বিয়োগ কৰিব আমি পাৰিম কাৰণ দুয়োটা সমান আৰু 8 ৰ পৰা 8 বিয়োগ কৰিলে 8 ৰ 8 গল থাকিল 0 আমি পাম গতিকে আমি একে কি লিখিম 0 লিখিলো নেক্সট এইবিলা আমি আগবাঢ়ো তাৰমানে খুঁ হাতৰ পৰা আমি ক্ৰমান্বয়ে কলৈ আগবাঢ়িছো বাওঁ হাতলৈ আগবাঢ়ি আহিছো ইয়াত থাকিলে 3 আৰু 3 দুইটাই সমান গতিকে 3 পৰা 3 বিয়োগ কৰাটো সম্ভৱ 3 ৰ 3 গল থাকিল 0 গতিকে আমি পুনৰ ইয়াত কি পাতিলো 0 পাতিলো বুজিব পাৰিছা নেক্সট ইয়াত থাকিল 2 সো 2 তলত একো নাই গতিকে 2 টো আমি ওপৰৰ পৰা তললৈ নমাই দিলে আমাৰ উত্তৰটো ওলাব গতিকে আমাৰ আনসাৰটো কি হ'ল কৈছোৱাচোন সো আনসাৰটো হ'ল 20029 যেনে অৰ্থাৎ 20029 এতিয়া মই আশা কৰিছো তোমালোকে নিশ্চয় এই বিয়োগ কৰো আহাটো বুজিব পাৰিলা তো তোমালোকে কি কৰিবা এই পাঠ্যপুথি আৰু কেইটামান বিয়োগ কৰা দিয়া আছে সেই বিয়োগ কৰা কেইটা তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা এতিয়া আমি ইয়াৰ পাছৰ প্ৰশ্নটো কৰিবলৈ আগবাঢ়ো গতিকে তোমালোকে ভালদৰে মন দি যাবা নেক্সট প্ৰশ্নটো আমাক কৈছে চিন্তা কৰা আৰু কি হ'ব লিখা এটা এই ক্ষেত্ৰত আমাক প্ৰথম প্ৰশ্নটো দিছে যে 3217 plus 9673 সমান 12890 তাৰমানে 3217 লগত 9673 যোগ কৰি যোগফলটো পাইছে 12890 এতিয়া এই 12890 টোৰ পৰা 9673 বিয়োগ কৰিলে তাৰ বিয়োগফলটো কিমান পোৱা যাব লাগিব বুলি আমাক সুধিছে একিটা মন কৰা প্ৰশ্নটোলে আমাক কৈছে চিন্তা কৰা আৰু কি হ'ব লিখা আমি এই বস্তুটো ভালদৰে চিন্তা কৰিব লাগিব আৰু কি হ'ব আমি আমাৰ মুখৰ পৰা আমি দিব পাৰিম চোৱা কাৰণ 3217 টোৰ পৰা 9673 যোগ কৰি আমি যোগফলটো পাইছিলো 12890 এই 12890 টোৰ পৰা 9673 হয়নে এই 9673 টো বিয়োগ কৰিলে কিমান পাম তো আমি অবিয়াসলি কি পাম 3217 পাম কিয়নো আমাৰ এই দুটাৰ যোগফলে আছিল 12890 এটা এটোৰ পৰা এটা বিয়োগ কৰিলে আমি ইটোৱে পাম হয় নহয় কিন্তু তোমালোকক মই এটো বিয়োগ কৰি দেখুৱাম কিমান শুদ্ধ কিমান ভুল আমি এটা চোৱা তো 12890 পৰা আমাৰ 9673 আমি বিয়োগ কৰি দেখুৱাম আৰু বিয়োগ কৰিলে আমাৰ বিয়োগফলটো ওলাব লাগে 3217 গতিকে শুদ্ধ নে অশুদ্ধ আমি কৰি চাম এতিয়া পোনপ্ৰথমে আমি বিয়োগ কৰোঁতে আমি সোঁফালৰ পৰা বাওঁফাললৈ আৰম্ভ কৰিম আৰু এই ক্ষেত্ৰত আমি এককৰ স্থানৰ অংকটো চাম এককৰ স্থানৰ অংকটো হৈছে 0 আৰু ইয়াতো এককৰ স্থানৰ অংকটো হৈছে 3 এটা 0 ৰ পৰা আমি 3 বিয়োগ কৰিব পাৰিম জানো নোৱাৰো গতিকে আমি কি কৰিম 9 ৰ পৰা 0 লৈ 1 এটা ধাৰ কৰিম তো 1 ধাৰ কৰিলে কি হ'ব ইয়াত হ'ব গৈ 10 তো 10 ৰ পৰা আমি এটা 3 বিয়োগ কৰিব পাৰিম তো 10 ৰ পৰা 3 বিয়োগ কৰিলে 10 ৰ 3 গল থাকি কিবা আমি 7 পাম হয়নে নহয় এতিয়া গতিকে 7 পালো তাৰ পিছত ইয়াত আমি দেখিলো যে 1 ধাৰ কৰি যেটো নিছিলো গতিকে ইয়াত থাকিব 9 ৰ সলনি কি থাকিব গৈ 8 থাকিব এতিয়া 8 ৰ পৰা 7 টো বিয়োগ কৰিব পাৰিম যেহেতুকে 8 টো 7 তকৈ ডাঙৰ গতিকে 8 ৰ পৰা 7 বিয়োগ কৰিলে আমি কিমান পাম 1 পাম যেহেতু 8 ৰ 7 গল থাকিল 1 এতিয়া এই ক্ষেত্ৰত চোৱা 8 আৰু 8 ৰ পৰা 6 বিয়োগ কৰিব লাগে এটো পাৰিম আমি যেহেতু 8 টো ডাঙৰ 8 ৰ পৰা 6 বিয়োগ কৰিলে আমি কি পাম 2 পাম নেক্সট 2 ৰ পৰা 9 বিয়োগ কৰিব পাৰিম নে নোৱাৰিম তো ইয়াৰ আগৰ পৰা আমি ধাৰ কৰিব নালাগে কিন্তু এই ক্ষেত্ৰত চোৱা যেহেতুকে ইয়াত মাত্ৰ এই দুটা অংকই আছে আৰু ইয়াৰ আগত কোনো অংক নাই গতিকে আমি এই 12 টোৰ পৰা 9 টো বিয়োগ কৰি দিব লাগে তো 12 টোৰ পৰা 9 বিয়োগ কৰিলে কিমান হ'ব 12 ৰ 9 গল থাকিল 3 গতিকে আমাৰ উত্তৰটো হ'ব গৈ 3217 গতিকে মই কৈছিলো আমি 3217 পাব লাগে গতিকে আমাৰ এই ক্ষেত্ৰত আমি এই প্ৰশ্নবোধক চিন্তা অতৰাই কি দিব লাগিব 3217 বুলি আমি পাতিব লাগে এতিয়া নিশ্চয় তোমালোকে এই প্ৰশ্নটো বুজিব পাৰিছা এতিয়া আমি আন এটা প্ৰশ্ন সমাধান কৰিম তেতিয়া তোমালোকে একেবাৰে স্পষ্টকৈ এই প্ৰশ্নটো বুজিব পাৰিবা গতিকে তোমালোকে চাই যাবা এতিয়া আমাৰ এই প্ৰশ্নটো দিছে 8292 বিয়োগ 6479 সমান 1813 অৰ্থাৎ আমি 8292 পৰা এই সংখ্যাটো বিয়োগ কৰি কিমান পাইছো 1813 পাইছো এতিয়া এই 6479 লগত 1813 যোগ কৰিলে আমি কিমান পাম গতিকে তোমালোকে যদি চিন্তা কৰি চোৱা তেতিয়া আমি লিখিব পাৰিম যে এই দুটাৰ যোগফলটো 8292 বুজিব পাৰিছানে এতিয়া এই 8292 যে পালো কেনেকৈ পালো বা শুদ্ধ নে অশুদ্ধ আমি প্ৰমাণ কৰি চাম আৰু প্ৰমাণ কৰিবৰ কাৰণে এই 6479 ৰ লগত
সো 1813 টো আমি কি কৰিম যোগ কৰি যাম যোগ কৰি যদি 8292 হয় এটাটো শুদ্ধ হ'ব গতিকে আমি যোগ কৰি যাম যোগ কৰোতে আমি সোঁফালৰ পৰা বাওঁফাললৈকে কৰিম এটা দেখিছো 9 আৰু 3 যোগ কৰিব লাগে 9 3 যোগ কৰিলে কিমান পায় 12 12 টো আমি ইয়াত পাতিব নোৱাৰো তো 12 কি পাতিম এককৰ স্থানৰ অংক 2 টো আমি ইয়াত পাতিব লাগিব আৰু এই 1 টো হ'ব বাকি সো 9 3 12 2 উকলিলে 1 এতিয়া 7 1 8 আৰু উকলা 1 টো আমি যোগ কৰিব লাগিব 7 1 8 উকলা 1 কি হ'ব 9 9 আমি ইয়াত পাতিম নহয়নে তাৰ পিছতে 4 লগত 8 যোগ কৰিব লাগে 4 8 পুনৰ 12 পালো সো 12 2 টো আমি একিত বকাম 1 টো আকৌ উকলিব 6 1 7 উকলা 1 কি হ'ল গৈ 8 এটা তোমালোকে লক্ষ্য কৰা এ 8 to 9 8 to 9 টো আৰু 8 to 9 টো একেটাই হলনে গতিকে আমি কি কৰিলো যে 6479 লগত 1813 যোগ কৰি আমি যোগফলটো পালো 8292 হয়নে বাৰু এতিয়া এই প্ৰশ্নটোৰ লগত জড়িত আৰু দুটামান সমস্যা ইয়াত আছে পাঠ্যপুথিত আছে তোমালোকে সেইকেইটা নিজে সমাধান কৰিবা এতিয়া আমি ইয়াৰ আগৰ মানে পৰৱৰ্তী সমস্যাটো সমাধান কৰিবলৈ আগবাঢ়ো ছাত্ৰ ছাত্ৰীসকল এইবাৰৰ প্ৰশ্নটো কিন্তু অলপ পৃথক হয় গতিকে তোমালোকে মন দি যাবা এতিয়া আমাৰ প্ৰশ্নটোত কি কৈছে চোৱা সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰা ইয়াত আমাক কেইটামান সমস্যা দি দিব সেই সমস্যাকেইটা আমি সমাধান কৰিম পোনপ্ৰথম সমস্যাটো হৈছে দুটা সংখ্যাৰ যোগফল 41283 তাৰে এটা সংখ্যা 28239 হলে আনটো কিমান আমাক উলিয়াবলৈ কৈছে এটা তোমালোকে মন কৰা দুটা সংখ্যাৰ যোগফল আমাক দিয়া হৈছে এটা আৰু লগতে দি দিছে গতিকে আনটো উলিয়াব লাগে তেনেহলে আমি কি কৰিম সেই যোগফলটোৰ পৰা এটা সংখ্যা যদি আমি বিয়োগ কৰি দিও তেতিয়া হলে তাৰ আনটো সংখ্যা উলাই কৰিব কিন্তু এইটোকে কৰিবলৈ যাতে আমি কেনে ধৰণে কৰিম তোমালোকে মন দিয়া আমি লিখি লম দুটা সংখ্যাৰ যোগফল যোগফল দিয়া আছে 41283 আকৌ আমাক এটা সংখ্যা দি দিছে এটা সংখ্যা কি দিছে 28239 এতিয়া হলে আমাক কি কৰিব কৈছে আনটো সংখ্যা উলিয়াবলৈ কৈছে গতিকে আনটো সংখ্যা উলিয়াবৰ কাৰণে আমি বিয়োগ কৰিম আৰু একিত লিখিম এতেকে আনটো সংখ্যা সমান আমি এটো কি কৰিম এটোৰ পৰা এটো বিয়োগ কৰিম মানে যোগফলটোৰ পৰা এটা সংখ্যাটো বিয়োগ কৰি দিম এটা কেনেকৈ বিয়োগ কৰিম আমি পোনপ্ৰথমে এই সংখ্যাটোৰ একক স্থানৰ অংকটো দেখিলো 3 আৰু তলৰ সংখ্যাটোৰ একক স্থানৰ অংকটো দেখিলো 9 গতিকে 3 ৰ পৰা 9 বিয়োগ কৰিব পৰা নাযাব সেইকাৰণে আমি কি কৰিব লাগিব 8 ৰ পৰা 3 লৈ 1 ধাৰ কৰিব লাগিব 1 ধাৰ পৰা কি হ'ব গৈ 13 13 ৰ পৰা 9 বিয়োগ কৰিলে আমি পাম 4 যেহেতুকে 13 ৰ নম্বৰ থাকিল 4 গতিকে আমি ইয়াত 4 পাতিলো নেক্সট এই অংকটোৰ 8 ৰ ঠাইত কি থাকিব গৈ 7 থাকিব কিয় থাকিব আমি 8 ৰ পৰা ইতিমধ্যে এক এটা ধাৰ কৰিছিলো সো 7 ৰ পৰা 3 বিয়োগ কৰিলে আমি পুনৰ 4 পাম গতিকে আমি তাৰ পুনে পুনে কি লিখিলো 4 লিখিলো নেক্সট 2 ৰ পৰা 2 বিয়োগ কৰিলে আমি কি পাম 0 পাম যেহেতু 2 2 গল থাকিল 0 এতিয়া চোৱা পুনৰ আমি এই 1 টো পালো আৰু তলত 8 পালো 1 ৰ পৰা 8 আকৌ বিয়োগ কৰিব পৰা যাবনে বাৰু নাযায় গতিকে আমি একক এই 4 ৰ পৰা 1 লৈ এটা 1 ধাৰ কৰিব লাগিব 1 ধাৰ কৰাৰ ফলত কি হ'ব গৈ 11 তো 11 ৰ পৰা 8 আমি বিয়োগ কৰিব পাৰিম আৰু 11 ৰ পৰা 8 বিয়োগ কৰিলে আমি কি পাম 3 পাম 11 ৰ 8 গল থাকিল 3 ইয়াত থাকিব গৈ এতিয়া 3 থাকিব যেহেতু আমি 1 এটা ধাৰ কৰিছিলো 1 লৈ হয়নে গতিকে 3 ৰ পৰা 2 বিয়োগ কৰিলে আমি কি পাম 1 পাম 3 2 গল থাকিল 1 গতিকে আমি আনটো সংখ্যা কি পালো 13044 অৰ্থাৎ দুটা সংখ্যাৰ যোগফল আমাক দিছিলে 41283 তাৰে এটা সংখ্যা আমাক দিছিল 28239 গতিকে আমি আনটো সংখ্যা উলিয়াবৰ কাৰণে এই ডাঙৰ সংখ্যাটোৰ পৰা অৰ্থাৎ যোগফলটোৰ পৰা আমি এই এটা সংখ্যা বিয়োগ কৰি দিলো আৰু বিয়োগ কৰি দিয়াৰ ফলতে সেই আনটো সংখ্যা উলাই গল গতিকে তোমালোকে নিশ্চয় এই প্ৰশ্নটো বুজিব পাৰিলা এতিয়া আমি এই সমস্যাটোৰ লগত জড়িত আন এটা সমস্যা সমাধান কৰিম নেক্সট সমস্যাটো হৈছে যে 32721 40621 আৰু 72901 ৰ যোগফল নিৰ্ণয় কৰা অৰ্থাৎ আমাৰ এই তিনিটা আমি যোগফল নিৰ্ণয় কৰিব লাগিব মানে কি যোগ কৰিব লাগে গতিকে আমি পাতি লম 32721 40621 আমি সংখ্যা কেইটা পাতোতে চোৱা একদম পুনে পুনে ইটোৰ লগত ইটো পুনে পুনে লিখিছো হয়নে বাৰু গতিকে সেই কথাটো কিন্তু তোমালোকে মন দি যাবা সো 72901 প্ৰত্যেকৰ লগত আমি প্ৰত্যেকটো
অংকৰ পুনে পুনে আমি লিখিছো দেখিছানে গতিকে এই ক্ষেত্ৰত তোমালোকে লিখোতে সদায় মন কৰিবা যাতে বেকা বেকি নহয় ইটোৰ লগত ইটো পুনে পুনে লিখিব লাগিব এতিয়া আমি এই তিনিটা আমি যোগ কৰিব লাগে যোগ কৰাৰ পদ্ধতি একেটাই তোমালোকে তিনিটা দেখি ভয় নকৰিবা গতিকে আমি কেনেকৈ যোগ কৰে চাই লোৱা এতিয়া আমি চোৱা প্ৰথমতে আমি এই দুটা যোগ কৰিলো সো একে একে কিমান পালো 2 সো 2 পোৱাৰ লগে লগে আমি পুনৰ ইয়াত যোগ কৰি দিলো সো একে একে 2 2 একে আমি কি পালো 3 পালো তাৰমানে পদ্ধতি একেটাই হৈছে দেখিছানে সো একে একে 2 2 একে 3 আমি পাতিলো নেক্সট চোৱা 2 এ 2 কি পালো 4 4 লগত 0 যোগ কৰিলে 4 এ পাম গতিকে আমি ইয়াত লিখি দিলো নেক্সট 7 6 13 সো 13 লগত আকৌ পুনৰ 9 টো যোগ কৰিব লাগিব তাৰমানে 7 6 13 13 9 কিমান 22 পাম সো 22 ৰ আমি কিন্তু গুটে 22 টো নেপাতি কি পাতিম তাৰ এককৰ স্থানৰ অংকটো হৈছে 2 সো আমি 2 টো ইয়াত পাতিম আৰু কি বাকি কিমান ৰল 2 ৰল হয়নে এতিয়া নেক্সট 2 এৰ লগত 0 যোগ কৰিলে 2 এ পালো আকৌ সেই 2 টোৰ লগত যোগ কৰি 2 এ 2 এ 4 পালো আৰু উকলা 2 টোৰ লগত যোগ কৰিলে আমি কি পাম 6 পাম পুনৰ দেখাইছো 0 টো আমি বাদ যদি দিও সো 2 এ 2 এ 4 4 লগত 2 কৰিলে কি হ'ব 6 হল বুজিব পাৰিছানে নেক্সট 3 এ 4 এ 7 হাতে হাতে 14 তাৰমানে 3 লগত 4 যোগ কৰি 7 পাতলো হাতে হাতে পুনৰ যোগ কৰিলে আমি পাম 14 পাম আগত কিবা কৰিব লগা আছে নে যেহেতুকে নাই তেতিয়া হলে আমি 14 টো গুটেইটো আমি ইয়াত লিখিব পাৰিম এই ক্ষেত্ৰত 14 টো লিখোতে মন কৰা আমি এই সংখ্যাটো পুনে পুনে 4 পাতিলো আৰু যোগটো পুনে পুনে কি পাতিছো 1 টো পাতিছো তোমালোকে এনেকে নেপাতিবা বলে এই থকতে 1 পাতিলে তেনে ধৰণে নহব গতিকে আমি ক'ত পাতিব লাগিব ইয়াৰ একদম যোগ চিনটো সম্পূৰ্ণ পুনে পুনে আমি পাতিব লাগিব গতিকে আমাৰ উত্তৰটো হৈছে কিমান 1,46,243 আমাৰ এই সংখ্যা তিনিটাৰ যোগফলটো আমি ইমান পালো এতিয়া আমি এই সমস্যাটোৰ লগত জড়িত আন এটা সমস্যা সমাধান কৰিম তোমালোকে মন দি যাবা ছাত্ৰ ছাত্ৰীসকল এইবাৰৰ প্ৰশ্নটোত কি কৈছে চোৱা 28709 লগত কি যোগ কৰিলে 78239 হ'ব তাৰমানে আমি এই সংখ্যাটোৰ লগত কি সংখ্যাটো যোগ কৰিলে আমি এইটো পাম তাৰ কাৰণে আমি কি কৰিব লাগিব এই সংখ্যাটোৰ পৰা যদি আমি এই সংখ্যাটো বিয়োগ কৰি দিও তেতিয়া হলে সেই আমাৰ যোগ কৰিবলগীয়া সংখ্যাটো উলাই পৰিব গতিকে আমি কি কৰিম এই সংখ্যাটোৰ পৰা এই সংখ্যাটো বিয়োগ কৰি দিম অৰ্থাৎ 78239 ৰ পৰা আমি 28709 সংখ্যাটো বিয়োগ কৰি দিম আৰু বিয়োগ কৰি দিলে এই যোগ কৰিবলগীয়া সংখ্যাটো আমাৰ উলাব এটা আমি বিয়োগ কেনে কৰিম চোৱা কোন প্ৰথমে আমি ইয়াৰ এককৰ সংখ্যাটো চালো 9 ইয়াৰ এককৰ সংখ্যাটো চালো 9 সো 9 ৰ পৰা 9 আমি বিয়োগ কৰিব পাৰিম 9 ৰ 9 থাকিল 0 নেক্সট 3 আছে তলত আছে 0 সো 3 ৰ পৰা 0 বিয়োগ কৰিলে আমি 3 এ পাম এতিয়া 2 ৰ পৰা আমি 7 বিয়োগ কৰিব লাগে 2 ৰ পৰা 7 বিয়োগ কৰিব পৰা নাযাব তাৰ কাৰণে আমি কি কৰিব লাগিব 8 ৰ পৰা 2 লৈ 1 ধাৰ কৰিব লাগিব 8 ৰ পৰা 2 লৈ 1 ধাৰ কৰিলে 12 হ'বগৈ তো 12 ৰ পৰা 7 বিয়োগ কৰিলে আমি 12 ৰ 7 গৈ থাকিল 5 পাম তো 5 আমি ইয়াত পাতিলো নেক্সট ইয়াত থাকিল গৈ 7 এতিয়া চোৱা 7 ৰ পৰা 8 বিয়োগ কৰিব পৰা নাযাব কাৰণ 7 টো 8 তকৈ সৰু তো সেই কাৰণে আমি ইয়াৰ পৰা পুনৰ 1 ধাৰ কৰিলো ইয়াত হৈ গৈ 17 তো 17 ৰ পৰা 8 বিয়োগ কৰিলে কি হ'ব 9 হ'ব যেটো 17 ৰ 8 গৈ থাকিল 9 আমি 9 টো ইয়াত পাতিলো এতিয়া ইয়াত থাকিল গৈ 6 যেটো তাৰলৈ আমি 8 লৈ 1 ধাৰ কৰি দিছিলো গতিকে 6 বাকি ৰৈছিলে 6 দুগুণ এতিয়া কি হ'ব গৈ 4 হ'ব 6 দুগুণ থাকিল 4 গতিকে আমাৰ এই যোগ কৰিবলগীয়া সংখ্যাটো আমি কিমান পালো 49530 অৰ্থাৎ আমি ক'ব পাৰো যে 28709 লগত 49530 যোগ কৰিলে এই 78239 পোৱা যাব গতিকে মই আশা কৰিছো তোমালোকে এই প্ৰশ্নকেইটা ভালদৰে বুজিব পাৰিলা এতিয়া আমি এই পাঠটোৰ থকা আন কেইটামান সমস্যা সমাধান কৰিবলৈ আগবাঢ়িম তোমালোকেও ভালদৰে চাই যাবা ছাত্ৰ ছাত্ৰীসকল এইবাৰৰ প্ৰশ্নটো হৈছে পূৰণ কৰো আহা তোমালোকে হয়তো চতুৰ্থ শ্ৰেণীত কেনে ধৰণে পূৰণ কৰিব লাগে পাইছিলা তথাপিতো মই আজি পুনৰ তোমালোকক মই পূৰণ কৰাটো দেখুৱাম গতিকে মন দি যাবা এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো দিছে 6543 ৰ লগত তিনি সংখ্যাটো পূৰণ কৰিব লাগে এটা কেনেকৈ পূৰণ কৰিব লাগে চোৱাচোন কোন প্ৰথমে আমি 3 ৰে এই তিনি সংখ্যাটো পূৰণ কৰিম সো 3 লগত 3 পূৰণ কৰিলে 3 3 গুণ কিমান পাম আমি 9 পাম গতিকে আমি ইয়াৰ পুনে পুনে আমি 9 লিখিলো নেক্সট 3 লগত আমি 4 পূৰণ কৰিম সো 3 4 গুণ কিমান পাম জানানে 3 4 গুণ 12 তো আমি 12 গুটে সংখ্যাটো ইয়াত পাতিব নোৱাৰো তো নোৱাৰাৰ কাৰণে আমি কি কৰিম ইয়াৰ এককৰ স্থানৰ অংকটো 2
সেই দুইটো আমি ইয়াৰ পুনে পুনে পাতিলো গতিকে 1 টো আমাৰ কি হল উকলিল বুজিবা পাৰিছানে তো 1 টো উকলিল এতিয়া আমি 3 এ 5ক পূৰণ কৰিম সো 3 এ 5ক পূৰণ কৰিলে 3 5 গুণ কি পাম 3 5 গুণ 15 পাম সো 15 আৰু উকলা 1 টো যোগ কৰিলে 16 পালো তো 16 আমি 6 টো পাতিম যেহেতু তাৰ এককৰ স্থানৰ অংক সো এককৰ স্থানৰ অংকটো 6 টো ইয়াত পাতিলো 1 টো পুনৰ কি হল উকলিল তো উকলাৰ পিছত আমি 3 এ বা 6 পূৰণ কৰিম সো 3 6 গুণ 18 তোমালোকে নিয়তাখন নিশ্চয় জানা 3 6 গুণ 18 18 লগতে উকলা 1 টো যোগ কৰিলে আমি কিমান পাম 19 পাম এতিয়া আমি চাম আগলৈ কিবা কৰিবলগীয়া আছে নেকি যদি আগলৈ আৰু কৰিবলগীয়া নাই তেতিয়া হলে এই 19 টো আমি গোটেইটো কি কৰিম পাতিম ইয়া চোৱা এনে ধৰণে পাতিম বুজিব পাৰিছা মই আকৌ এবাৰ কৈছো প্ৰথমে 3 3 গুণ 9 পাতিলো নেক্সট 3 4 গুণ 12 পাইছিলো 12 ৰ 2 টো আমি ইয়াত পাতিলো 1 টো উকলাইছিলো মানে বাৰু তাৰ পিছত 3 5 গুণ 15 পাইছিলো 15 আৰু উকলা 1 টো যোগ কৰি 16 পাইছিলো 16 ৰ এককৰ স্থানৰ অংকটো 6 আছিল 6 ইয়াৰ পুনে পুনে পাতিছিলো আৰু 1 এটা উকলিছিল 3 6 গুণ 18 আৰু উকলা 1 টো যোগ কৰি আমি কিমান পালো 19 পালো যেহেতুকে এইফালে আৰু কৰিবলগীয়া নাছিল গতিকে আমি 19 টো গোটেইটো ইয়াত পাতি দিলো তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমি এই অংকটো কৰিবলৈ চাম এই অংকটো আমাৰ আছিল এখৰীয়া কিন্তু এই অংকটো হৈছে দুখৰীয়া এতিয়া আমি দুখৰীয়া অংক কেনে ধৰণে কৰো ভালদৰে মন দি যাবা পোনপ্ৰথমে আমি চোৱা এই 4 অংকটোৰে 5 এই গোটেই সংখ্যাটো পূৰণ কৰিম কেনেকৈ কৰিম চোৱা 4 এ প্ৰথমে একক পূৰণ কৰিলো 4 এ গুণ কিমান পালো 4 গতিকে 4 টো আমি ইয়াৰ পুনে পুনে পাতিলো মই এবাৰ আঁচ মাৰি নাযাওঁ 4 এ গুণ 4 পাতিলো নেক্সট 4 এ 2 কৰিম 4 2 গুণ 8 পাতিলো দেখিছানে নেক্সট 4 এ 6 পূৰণ কৰিলে 4 6 গুণ 24 পাম 24 ৰ এককৰ স্থানৰ অংকটো 4 গতিকে ইয়াত 4 পাতিলো 2 2 কি হল উকলি নেক্সট 4 এ 5ক 4 5 গুণ 20 20 ৰ আৰু উকলা 2 যোগ কৰিলে কি হ'ব 22 যেহেতুকে 4 এ এফালে আৰু কৰিবলগীয়া আগত নাই গতিকে আমি 22 টো গোটেই 22 টো আমি ইয়াত পাতি দিছো বুজিব পাৰিছা নিশ্চয় নেক্সট 8 এ আমি পূৰণ কৰিম ইহঁতৰ এতিয়া 8 এ গুণ কি পাম 8 আমি ইয়াৰ পুনে পুনে পাতিম দেখিছানে 8 এ গুণ 8 হলনে নেক্সট 8 2 গুণ 16 16 ৰ আমি কি পাতিম 6 টো পাতিম সো 6 ইয়াত পাতিলো কিমান উকলিলে 1 উকলিলে দেখিছানে 1 টো উকলিল তো 8 6 গুণ 48 আৰু সেই উকলা 1 টো যোগ কৰিলে 49 হ'ব 49 ৰ 9 টো মই পাতিম ইয়াত আৰু 4 টো কি হ'ব উকলিব নেক্সট 8 এ 5ক পূৰণ কৰিম 8 5 গুণ 40 আৰু উকলা 4 যোগ কৰিলে কি হ'ব 44 আৰু 8 এ আৰু আগলৈ কৰিবলগীয়া নাই গতিকে 44 টো আমি গোটেইটো ইয়াত পাতি দিম এতিয়া আমাৰ এই দুইটা 4 আৰু 8 দুইটাৰে পূৰণ কৰা হৈ গল কিন্তু পূৰণ কৰিলো আমি কি কৰিব এতিয়া আৰু এটা স্টেপ আছে আৰু সেই স্টেপটো হৈছে আমি ইহঁত দুইটাকে কি কৰিব লাগিব যোগ কৰি দিব লাগিব যোগ কৰি দিলেহে আমাৰ এই সংখ্যা দুটাৰ পূৰণফলটো ওলাব এটা যোগ কেনে কৰিম চোৱা 4 আছে ইয়াত অকলীয়াকে গতিকে 4 টো আমি নমাই দিলো 8 8 16 16 ৰ 6 আমি ইয়াত পাতিম 1 উকলিব তো 6 4 10 উকলা 1 11 ৰ 1 পুনৰ 1 এটা উকলিব 9 2 11 11 1 12 তো 12 ৰ 2 পাতিলো পুনৰ 1 এটা উকলিব 4 2 6 উকলা 1 টো যোগ কৰি দিলে 7 হ'ব আমাৰ কোনো উকলা নাই এতিয়া আৰু ওপৰৰ পৰা 4 টো আমি নমাই দিলো গতিকে আমাৰ উত্তৰটো হ'ল গৈ 4,72,164 অৰ্থাৎ আমাৰ এই সংখ্যা দুটা পূৰণ কৰি আমি আমাৰ উত্তৰটো এইটো পোৱা গৈছে তোমালোকে এতিয়া নিশ্চয় এই প্ৰশ্নটো বুজিব পাৰিছা সো এতিয়া আমি কি কৰিম ইয়াৰ পৰৱৰ্তী প্ৰশ্নকেইটা সমাধান কৰিবলৈ চাম তোমালোকে ভালদৰে মনোযোগ দি চাই যাবা ছাত্ৰ ছাত্ৰীসকল এইবাৰৰ প্ৰশ্নটোত কি দিছে চোৱা সমস্যাবোৰ ভালদৰে পঢ়া আৰু সমাধান কৰা আৰু এই প্ৰশ্নটোৰ লগত জড়িত সমস্যা হৈছে বিনোদৰ দেউতাকে মাঘ বিহুৰ সময়ত পুখুৰীৰ ৰৌ মাছ বেছি পালে 20,000 টকা কমন কাৰ্প মাছ বেছি পালে 25,500 টকা আৰু আৰি মাছ বেছি পালে 2,500 টকা তেওঁ মুঠতে কিমান টকা পালে আমাক উলিয়াবলৈ কৈছে আৰু হেতুকে নিৰ্ণয় কৰিবৰ কাৰণে আমি কি কৰিম জানানে এই ৰৌ মাছ বেছি পোৱা টকা কমন কাৰ্প মাছ বেছি পোৱা টকা আৰু আৰি মাছ বেছি পোৱা টকা কেইটা আমি যোগ কৰি দিম আৰু সেই যোগ কৰি দিলে আমাৰ মুঠতে কিমান টকা পালে তেওঁ হেতু উলাই কৰিব এতিয়া আমি কেনে ধৰণে যোগটো কৰিম চোৱা সো প্ৰথমতে আমি লিখিম ৰৌ মাছ বেছি পালে 20,000 টকা কমন কাৰ্প মাছ
বেছি পালে 25,500 টকা আৰু কি মাছ বেচিছিলে আৰি মাছ বেছি পালে 2,500 টকা এতিয়া আমাক কি কৰিম আমি এই সংখ্যা তিনিটাক যদি যোগ কৰি দিও যোগ কৰি দিলে আমাৰ মূল ওলাব মুঠতে পালে সমান আমি কি কৰিম এটা যোগ কৰিম এটা যোগটো কৰো চোৱা শূন্যৰ লগত শূন্য যোগ কৰিলে শূন্য পুনৰ শূন্য যোগ কৰিলে আমি শূন্য পাম গতিকে আমি একে শূন্য লিখিলো নেক্সট শূন্য 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 তিনিটা শূন্য গতিকে আমাৰ শূন্যই পাম এবাৰ চোৱা শূন্যৰ লগত 5 যোগ কৰিলে 5 পালো আৰু পাছে পাছে 10ৰ আমি পাতিম শূন্য উকলিব 1 নেক্সট আকৌ পাছে 2 7 আৰু উকলা 1 কি হ'ব 8 বুজিবা পাৰিছা নিশ্চয় নেক্সট 2 2 4 টো অকল আমি হিত নমাই দিলো এতিয়া চোৱা এই তিনিটা মাছ বিক্ৰী কৰি তেওঁ মুঠতে কিমান টকা পাইছে 48,000 টকা তেওঁ পাইছে গতিকে মই পুনৰ কৈছো চোৱা ৰৌ মাছ বেছি পাইছিল 20,000 টকা কমন কাপ মাছ বেছি পাইছিল 25,500 টকা আৰু আৰি মাছ বেছি পাইছিল 2,500 টকা আৰু এই তিনিটাৰ যোগফলটো কৰি আমি পাইছিলো 48,000 টকা আৰু সেই 48,000 টকাটোৱে হৈছে মুঠতে তেওঁ লাভ কৰা টকা কোনে লাভ কৰা বিনোদৰ দেউতাকে মাছ বেছি পোৱা মুঠ টকা এতিয়া আমি আৰু এটা প্ৰশ্ন সমাধান কৰিবলৈ চেষ্টা কৰিম ছাত্ৰ ছাত্ৰীসকল এবাৰৰ সমস্যাটোত আমাক দিছে 25,500 আসনৰ ক্ষমতা থকা এখন ষ্টেডিয়ামত ফুটবল মেচ চাবলৈ 22,345 জন দৰ্শক উপস্থিত আছিল সেইদিনা ষ্টেডিয়ামত কিমান আসন খালী আছিল বুলি আমাক সুধিছে তেতিয়াহ'লে আমি চোৱা 25,500 খন আসন মুঠতে আছিলে তাৰ ভিতৰত কিমান জন উপস্থিত আছিল 22,345 জনহে উপস্থিত আছিল গতিকে কিমান খালী আছিল উলিয়াবৰ কাৰণে আমি কি কৰিম এই 25,500 সংখ্যাটোৰ লগত 22,345 সংখ্যাটো বিয়োগ কৰি দিম আৰু বিয়োগ কৰি দিয়াৰ লগে লগে আমাৰ খালী থকা আসনৰ সংখ্যাটো ওলাই পৰিব গতিকে আমি লিখিম যে আসনৰ ক্ষমতা আছিল আসনৰ ক্ষমতা কিমান আছিল 25,500 খন হয়নে আৰু দৰ্শক আছিল 22,345 হয়নে এতিয়া আমাক উলিয়াবলৈ কৈছে কি খালী থকা এখন এতেকে খালী আসন সমান আমি কি কৰিম 25,500 পৰা 22,345 সংখ্যাটো বিয়োগ কৰিম এটা বিয়োগ কৰিবলৈ চোৱা আমাৰ ইয়াৰ একক স্থানৰ অংকটো 0 আৰু ইয়াৰ একক স্থানৰ অংকটো 5 গতিকে 0 পৰা 5 বিয়োগ কৰাটো সম্ভৱ নহয় গতিকে আমি কি কৰিম তাৰ আগৰ সংখ্যাটোৰ পৰা 1 ধাৰ কৰিব লাগে কিন্তু আগৰ সংখ্যাটোৰ পৰা 1 ধাৰ কৰিবলৈ এই সংখ্যাটো পুনৰ 0 আৰু 0ৰ পৰা আমি 1 ধাৰ কৰিব নোৱাৰো সেইকাৰণে তাৰ আগৰ সংখ্যাটোৰ পৰা আমি 1 ধাৰ কৰিম এতিয়া এই আগৰ সংখ্যাটো 5 আছিল 5ৰ পৰা 1 ধাৰ কৰিলে ই হ'ব 10 তো 10ৰ পৰা আকৌ আমি ইয়ালৈ 1 ধাৰ কৰিলে কি হ'ব ই হ'ব 10 তেতিয়াহ'লে ইয়াত থাকি যাব 9 ইয়াত থাকি যাব 4 মন কৰি যাবা কিন্তু মই আকৌ কৈছো আমি এই শূন্যটোলৈ ইয়াৰ পৰা ধাৰ কৰিব নোৱাৰাত আমি একদম 5 সংখ্যাটোৰ পৰা 5 অংকটোৰ পৰা আমি 1 ধাৰ কৰিছো 5ৰ পৰা এইটোলৈ ধাৰ কৰোতে 10 হৈছিল সো 10 হোৱাত ইয়াত 4 বাকি ৰৈছিল এই 10টোৰ পৰা ইয়ালৈ নিউতে ই 10 হ'ল ইয়াত এবাৰ থাকি গ'ল 9 বুজিবা পাৰিছা গতিকে এতিয়া চোৱা 10ৰ পৰা 5 বিয়োগ কৰিলে 10ৰ 5 গ'ল থাকিল 5 ইয়াত 9 আছিল তো 9ৰ 4 গ'ল থাকিল 5 ইয়াত 4 থাকিলে 4ৰ পৰা 4 3 গ'ল থাকিল 1 বুজিব পাৰিছা 5ৰ পৰা 2 বিয়োগ কৰিলে 5ৰ 2 গ'ল থাকিল 3 আৰু 2 পৰা 2 বিয়োগ কৰিলে 0 আমি কেতিয়াও আগত নাপাতো গতিকে আমাৰ উত্তৰটো হ'ল গৈ 3,155 খন আসন কি আছিল বাকি ৰৈছিল মই আকৌ কৈছো চোৱা বিয়োগ কৰাত আমি পোন প্ৰথমে 5ৰ পৰা ইয়ালৈ ধাৰ কৰিছিলো 10 হৈছিল হে 10টোৰ পৰা আকৌ ইয়ালৈ ধাৰ কৰিলো এই সংখ্যাটো 10 হ'ল গৈ ইয়াত 9 থাকি গ'ল একেবাৰে প্ৰথম 5টোত কি থাকি গৈছিলে 4 থাকি গৈছিলে এতিয়া চোৱা 10ৰ 5 গ'ল থাকিল 5 9ৰ 4 গ'ল থাকিল 5 4ৰ 3 গ'ল থাকিল 1 এফালে 5ৰ 2 গ'ল থাকিল 3 2 গ'ল থাকিল 0 0টো আমি আগত কেতিয়াও নাপাতো গতিকে আমাৰ উত্তৰটো হৈছিল 3,155 খন আসন বাকি ৰৈছিল গতিকে এই প্ৰশ্নটোৰ উত্তৰ আমি কিমান পালো 3,155
এখন এতিয়া আমি আন এটা সমস্যা সমাধান কৰিম তোমালোকে চাই যাবা এইবাৰৰ প্ৰশ্নটোত কি দিছে চোৱাচোন ৰমেনে গুৱাহাটীত পটল বিক্ৰী কৰিবলৈ গ'ল তেওঁ প্ৰতি কিলো দৰত 40 টকাকে তেওঁ 30 কিলোগ্ৰাম বিক্ৰী কৰিলে তো বিক্ৰী কৰি তেওঁ কিমান টকা উপাৰ্জন কৰিলে বুলি আমাক প্ৰশ্নটোত কৈছে এতিয়া চোৱা তেওঁ 1 কিলোগ্ৰামত কিমান টকাকে পাইছিলে 40 টকাকৈ কিমান কেজি মুঠ বিক্ৰী কৰিছিল 30 কেজি বা 30 কিলোগ্ৰাম হয়নে গতিকে 40 টকাকে 30 কেজি তেওঁ কিমান টকা উপাৰ্জন কৰিছিলে উলিয়াবৰ কাৰণে আমি 40 সংখ্যাটোৰ লগত 30 টো পূৰণ কৰিব লাগিব এটা আমি কেনে ধৰণে কৰিম চোৱা এই প্ৰশ্নটো সো 1 কিলোগ্ৰামৰ আমি লিখিম 1 কিলোগ্ৰামৰ দাম 40 টকা সো তেওঁ কিমান বিক্ৰী কৰিছিলে এটো এটাকে নহয় এটাকে 30 কিলোগ্ৰামৰ দাম 40 পূৰণ 30 টকা এতিয়া চোৱা 1 কিলোগ্ৰামৰ দাম আছিল 40 টকা এটাকে 30 কিলোগ্ৰামৰ দাম 40 পূৰণ 30 টকা আমি 40 ৰ লগত 30 সংখ্যাটো পূৰণ কৰিব লাগে এইখিনিতে মই কৈ যাওঁ যে যদি কোনো এটা সংখ্যাৰ শেষত শূন্য থাকে অকল শেষত বুলি কৈছো দেই কোনো এটা সংখ্যাৰ শেষত যদি শূন্য থাকে আমি শূন্য কেইটা পূৰণ কৰাৰ প্ৰয়োজন নাই অকল আমি এই অংক কেইটা পূৰণ কৰিলে হৈ যাব এটা ইয়াত এটা শূন্য ইয়াত এটা শূন্য মুঠ দুটা শূন্য আছে বুলি তোমালোকে মনত ৰাখা এটা 4 আৰু 3 পূৰণ কৰা 4 আৰু 3 পূৰণ কৰিলে 4 3 গুণ আমি কি পাম 12 পাম গতিকে আমি ইয়াত 12 পাতি শেষত যেলকা আমাৰ দুটা শূন্য আছিল আমি দুটা শূন্য তাৰ 12 ৰ শেষত 12 পাছলৈ লগাই দিছো আৰু সেইটোৱে হ'ব আমাৰ উত্তৰ আৰু গতিকে ৰমেনে পটল বিক্ৰী কৰি মুঠ কিমান টকা পাইছিল 1200 টকা পাইছিল মই পুনৰবাৰ আপোনালোকক ক'ব বিচাৰিছো 1 কিলোগ্ৰামৰ দাম আছিল 40 টকা এটাকে 30 কিলোগ্ৰামৰ দাম 40 পূৰণ 30 টকা তো 40 ৰ লগত 30 পূৰণ কৰিবৰ কাৰণে আমি কেৱল 4 আৰু 3 সংখ্যাটোকে পূৰণ কৰিছো 4 3 গুণ 12 পাইছিলো শূন্য ইয়াত এটা মুঠ দুটা আছিল গতিকে আমি দুটা শূন্য শেষত লগাই দিলো আৰু লগাই দিয়াৰ পিছত আমাৰ উত্তৰটো আমি পালোগৈ 1200 টকা গতিকে ৰমেনে পটল বিক্ৰী কৰি তেওঁ কিমান পাইছিল মুঠ 1200 টকা পাইছিল মই আশা কৰিছো তোমালোকে আজি এই গোটেই প্ৰশ্নকেইটা ভালদৰে বুজিব পাৰিলা আৰু মই ইমানতে আজি তোমালোকৰ এই সংখ্যাৰ ধাৰণা পাঠটো সামৰণি মাৰিছো মই আশা কৰিছো তোমালোকে এই গোটেই পাঠটো ভালদৰে বুজিব পাৰিলা শেষত মই তোমালোকক পুনৰবাৰ জনাব বিচাৰিছো যে যদি তোমালোকে এই ভিডিঅটো চাই ভাল পালা তেনেহলে ভিডিঅটো লাইক কৰাৰ লগতে ভিডিঅটো শেয়াৰ কৰি দিবা আৰু এতিয়াও যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিবা ছাত্ৰ ছাত্ৰীসকল এই পাঠটোৰ লগত জড়িত আন বহুতো সমস্যা আমাৰ সমাধান কৰিবলৈ ৰৈ গল গতিকে সেই সমস্যাবিলাক তোমালোকে নিজে নিজে সমাধান কৰিবলৈ চেষ্টা কৰিবা আৰু মই আশা কৰিছো তোমালোকে সেইবিলাক সমাধান কৰিব পাৰিবা আৰু মই শেষত তোমালোক সকলোকে ধন্যবাদ জনাই আজিৰ এই ভিডিঅটো সামৰণি মাৰিছো